ককা মিডিয়া ৰ'ব বহুত প্ৰশ্ন কৰিছে কোন ইউটিউবাৰে কিমান কোটি টকা লৈ কিমান পডকাষ্ট কৰিছে কিন্তু কেইটামান প্ৰশ্ন আপোনালোকৰ সন্মুখতো আনিব খোজো হেল্ল' গাইজ কি খবৰটো গাইজ আজি আমি কথা পাতিম অতনু ভূঞাৰ পুত্ৰ অভয়ব ভূঞাৰ বিষয়ে তো আপোনালোকে সকলোৱে গম পায় বৰ্তমান অসমত চলি আছে ট্ৰেডিং স্কেম বিতৰ্ক আৰু এই ট্ৰেডিং স্কেমৰ লগত জড়িত বহুকেইজন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটকো কৰিছে আৰু লগতে ট্ৰেডিং শিকোৱা স্বপ্ননীল দাসকো আৰক্ষীয়ে আটক কৰিছে আৰু স্বপ্ননীল দাসে যিটো ইনষ্টিটিউটক প্ৰমোচন কৰিছিলে বহুকেইজন অসমীয়া ইউটিউবাৰে আৰু সেইবিলাক ইউটিউবাৰো এই ট্ৰেডিং স্কেম বিতৰ্কৰ মাজত সাঙুৰ খাইছে সেই ইউটিউবাৰ ভিতৰত ভাস্কৰ দত্ত আছিল আৰু অভয়ব ভূঞাও আছিল তো অভয়ব ভূঞাৰ ওপৰতো অসমৰ নিউজ চেনেলে নিউজ বনাইছিলে এই স্কেমৰ বিষয়ৰ ওপৰত তো অভয়ব ভূঞাই ইয়াৰ ওপৰত ৰিয়েক্ট কৰিছে অভয়ব ভূঞাই ৰিপ্লাই দিছে সেই নিউজ চেনেলবোৰক তো অভয়ব ভূঞাই কি কৈছিলে সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ আহক ইয়াৰ ককা মিডিয়া ৰ'ব বহুত প্ৰশ্ন কৰিছে কোন ইউটিউবাৰে কিমান কোটি টকা লৈ কিমান পডকাষ্ট কৰিছে কিন্তু কেইটামান প্ৰশ্ন আপোনালোকৰ সন্মুখতো আনিব খোজো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ জৰিয়তে ক'লে কোনোবা এজনে তেওঁক যেতিয়া ক'লে এটা বিশেষ দলে চিএম ৰিলিফ ফাণ্ডত 1 কোটি টকা দিব খুজিছে লগে লগে মোৰ সন্দেহ হ'ল পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলো আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে ককা মিডিয়া হয়তো যি মিডিয়াৰ মগজ অলপ মামৰে ধৰিছে তেওঁলোকে আজি সময়ত প্ৰশ্ন কৰিছে কোনে কিমান টকা লৈ কাক কেনেকৈ প্ৰমোট কৰিছে যি ককা মিডিয়াত পডকাষ্টৰ ধাৰণা এটা নতুনকৈ আৰম্ভ হৈছে আমিও প্ৰশ্ন কৰিব খোজো যি ৰাজনীতিবিদক আপোনালোকে মাতি পডকাষ্টত বহায় সেই পডকাষ্ট কৰাৰ 1.5 ঘণ্টা পূৰ্বে মালিকৰ লগত বহি ঠিকাৰ কথা আলোচনা কৰে সেই পডকাষ্টৰ প্ৰমোচনত আপোনালোকে কিমান টকা লৈছে মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিঙৰ ৰেগুলেশ্যনৰ অধীনত থকা এই ককা মিডিয়াই যেতিয়া নিজৰ শ্ব'ত ডক্টৰ মাতি আনি এডভাইচ দিয়ে টেলিভিছনৰ সময়ত কিমান টকা সেই ডক্টৰক লৈ তেওঁলোকে মুকলি কৰিব পাৰিবনে প্ৰত্যেক ৰাতিপুৱা এজন জ্যোতিষী বহাই পেলাই যেতিয়া কয় কেনেকৈ ধন বঢ়াব লাগে কেনেকৈ দিনটো ভাল কৰিব লাগে সেইখিনি কথাৰ বাবে কিমান টকা সেই জ্যোতিষীজনৰ পৰা লয় সেই কথা ককা মিডিয়াই ক'ব পাৰিবনে ককা মিডিয়াক এটা টাস্ক দিছো এই মুখ্যমন্ত্ৰী কোনে ক'লে ট্ৰেডিঙৰ গোটেই কথাটোক লৈ যে কেনেকৈ এইটো হৈ আছে ইয়াৰে আঁৰত কিবা স্কেম হ'ব পাৰে নেকি এই কোনজন বিচাৰি চাওক কোন তেতিয়া হয়তো বহুতো প্ৰশ্নৰ উত্তৰ আপোনালোকে বিচাৰি পাব প্ৰশ্নবোধক চহি লৈ আমিও সুধিব পাৰো যে কোনখন বিশেষ কাকত বা ব্ৰডকাষ্ট চেনেলে কোনটো ৰাজনৈতিক দলৰ পৰা কিমান লাখ টকা লৈছিল এজন বিশেষ লিডাৰক প্ৰমোট কৰিবলৈ সেয়েহে ককা মিডিয়া অলপ ৰ'ব কথাখিনি ভাবি চাওক